ক'ত মাৰিছে আপোনাৰ মোক মাথাত মাৰিছে ইয়াত মাৰিছে ফুলা উঠা আছে এইখিনি মাৰি গাঁৱত এনে যাতা মাৰিছে কিবা তেজ ওলাইছে নেকি বিলাক অলপ ওলাইছে এই শাৰ্টত লাগি গৈছে গাড়ীৰ পৰা নামি একেবাৰে ধৰিখিনি মোক মাৰি দিছে আপুনি প্ৰিসাইডিং অফিচাৰ ইলেকশন ডিউটি আছিল আপোনাৰ ইলেকশন ডিউটি আছিলে আমাৰ পোলিং সেন্টাৰ 57 ফুলগুৰি আমাৰ বিৰাট ভালদৰে হে কৈছিল বাকচ তছত বান্ধি পেলাই আমি উইঙ্গাৰ গাড়ী উঠাই থৈছিল আৰু কি তাৰ পাছত টিকেট কল আমাৰ প্ৰেসিডেন্ট ছাৰে এই সেক্টৰ অফিচাৰ মাতিছে নলবাৰী যাব লাগিব বলক আপনি আগত হওক বুলি কৈছে মোৰ সৰু গাড়ী আছিলে পাছত গলো তাৰ পাছত নলবাৰী পোৱা লগে লগে ইয়াত টাৰ্ণিংটো নাপালো অলপ আগত টাৰ্ণিং আছে নেকি এনেকৈ ভাবিছিল মই এই টাৰ্ণিং লোতে ৰাস্তা বিচৰতে টিকেটে একেবাৰে আগবাঢ়ি গেল কোনে আগবাঢ়ি দিলিটো নাজানো চেংৰামাকা বিৰাট চেংৰামাকা আছিলে আচ্ছা মই কাকো চিনিব পৰা নাই কিন্তু মোৰ একো দুখ নাই মই টাৰ্ণিঙৰ কাৰণে মই ৰাস্তা বিচাৰি আছিলে পাছত টিকেটে গৈ পেলাই মোক আক্ৰমণ কৰিলে চলাতলা চিৰি গাড়ীৰ পৰা নামালো কাইবা বক্সিং দিলো অনেক জাহাটা পাছত মই ৰাস্তাত বাগৰিলো মোবাইলটো হ'ল নাই বাগৰাৰ পাছত মাৰিছে মাৰাৰ পাছত এই নলবাৰী পোলিং ষ্টেচনত মই সোমালো আৰু কি এজন পুলিচে ক'লে এতে সোমাৰ পাছত কালি মোৰ ওপৰত নজৰ ক'ত গেল এই মানুহজন ক'ত গেল মইতো আচৰিত পালো মইতো একো দুখ কৰা নাই পাছত একেবাৰে জাহাতা গালি গালাচ একেবাৰে শব্দ কি কয় চালা কিবা কৰিব খুজিছিলে 2 নম্বৰ কৰিব খুজিছিলে হেৰি যাতা আৰু কি শুনা নাযায় টিকেটটো আৰে সব ভাল তাৰপিছত পুলিচ আহিছে পুলিচটো আছিলে মই ভিতৰত গলো যোৱাৰ পাছত মই এই নলবাৰী পোলিং ষ্টেচনত যিবিলাক আছে টিকেটৰ লগত উঠিলো গাড়ীত উঠাৰ পাছত এই যে মানুহজন মাৰিব লাগে তাৰ পাছত গাড়ী দৌৰি আছে টিকেটে আকৌ আগবাঢ়ি গৈ পেলাই বাইকে দি বুলেট কিবা কিবি গাড়ী আছিলে ৰখাৰ পাছতো মোক টানি আনি ঠিকছে মাৰিলে চাহাটা কিমান জন মানুহ আছিল তেওঁলোক মেলা অনেক একেবাৰে চেংৰা হিউজ আছিলে পাছত মাৰিল একেবাৰে যাহাটা মই ৰাস্তাতে পৰিলো পাছত কিছুমান পুলিচে মোক দেখি পেলাই ধৰি লৈ গৈছে আমাৰ গাড়ীত উঠো বুলি তাতো মাজত আমি ৰলো পুলিচৰ মাজত গাড়ীৰ ভিতৰত তথাপিও মোৰ ওচৰত আহি একেবাৰে বিয়া গালি গালাচ 17 বছৰ চালা খায়া আমনি লগা নাই হাগৰমাৰ টাকা কিমান পাইছে এনে যাতা গালি গালাচ আৰু কি এইখিনি আৰু কি পাছত আহিলো টানা আহিলো এতিয়া মেডিকেল কৰিবলৈ আহিছে এতিয়া एक लोग जाओ वही खुश है जब बोल बिना इसको रखने इतना थकाती तो लोया हो गया सर का आमी तो हिट को एके बारे में तो लोया हो एके बारे जाम आई कैमरा लोया अरे बोल हमारा अपनी क्या वीडियो अपनी আৰু এনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চিৰাঙৰ বাছু গাঁৱত কাৰণ এগৰাকী পুলিং বিষয়াক আক্ৰমণ কৰে দুৰ্বৃত্তই ফুলগুৰিত থাৰ্ড পুলিং বিষয়া আছিল এগৰাকী
বিষয়া যিগৰাকী বিষয়াই বেলট বাকচ লৈ আহি থকা অৱস্থাতে এই সমগ্ৰ ঘটনা সংঘটিত হৈছে ৰাজেন্দ্ৰ নাৰ্জাৰী নামৰ বিষয়াজনক আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলে পৰৱৰ্তী সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় প্ৰাথমিক চিকিৎসা প্ৰদান কৰোৱা হয় এগৰাকী ৰাজেন্দ্ৰ নাৰ্জাৰী আজি দিনৰ সময়ছোৱাৰ পৰা বিটিচিৰ যি পৰীক্ষা নিৰ্বাচন সেই নিৰ্বাচনৰ ভোট গ্ৰহণৰ সময়ছোৱাতো বিভিন্ন প্ৰান্তত এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ খবৰ আহিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে প্ৰথম অৱস্থাত বিপি প্ৰধান সাগ্ৰামা মহিলাৰ কেনেধৰণে কচুগাঁৱত ৰাইজৰ ৰুখত পৰিছিল সেই খবৰ জনালোঁ তাৰপিছতে গোসাইগাঁৱৰ খবৰ জনালোঁ যে বেলট বাকচ ভাঙি পেলোৱা হৈছিল আৰু এই মুহূৰ্তত চিৰাঙৰ বাচুগাঁৱৰ খবৰ এগৰাকী পুলিং বিষয়াক আক্ৰমণ কৰে দুৰ্বৃত্তই ফুলগুৰিত থাৰ্ড পুলিং বিষয়া আছিল এগৰাকী বিষয়া আৰু বিষয়াগৰাকীৰ নাম হৈছে ৰাজেন্দ্ৰ নাৰ্জাৰী বেলট বাকচ লৈ তেওঁ যেতিয়া ঘূৰি আহিছিল সেই সময়ছোৱাত এই সমগ্ৰ ঘটনা সংঘটিত হৈছে আৰু নিৰাপত্তাৰক্ষীসকল যিসকলে আছিল সেইসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে এইটো কোনো নিৰ্বাচনৰ কামত অহা মানুহ গাড়ী itu kak.